আজিও আহিছোঁ বৰ বিশেষ এটা জেগাত মানে পাহাৰৰ ওপৰত আৰু পাহাৰে বগাই ভাল পাওঁ বুলি গম পায়। মই কিমান ওপৰত আছোঁ বস্তুবোৰ দেখিলে চাগে গম পাব। সেই তাৰ পৰা মই আৰু সেই দীপাংকৰে সেই তাৰ পৰা উঠি আহিছোঁ বিশেষ এটা জেগা এক্সপ্ল'ৰ কৰিবলৈ। আচলতে এই জেগাটো আছে মৰিগাঁও বুলি ক'লে মহেশ ধাম বুলি ক'লে হয়তো বহুতে জানে আৰু মই আছোঁ বৰ্তমান মহেশ ধামত। মই এই জেগাটো বৰ্তমান এক্সপ্ল'ৰ কৰিব আহিলোঁ কাৰণ ইমান এটা পাহাৰৰ ওপৰত যিটো পাহাৰত মানে গাড়ী মটৰ খুব ৰিক্সি হৈ যায় অহাটো, তথাপিও ইয়াতে দৰ্শনাৰ্থীয়ে ইমান বেছি ভিৰ কৰে। ত' বলক বস্তুবোৰ অকণমান আমিও এক্সপ্ল'ৰ কৰোঁ। আমাৰ অসমত এনেকুৱা কিছুমান জেগা আছে যিবোৰ জেগা মানে মানুহে খুব কম মানুহে জানে। এতিয়া মহেশ ধাম বুলি কওঁতে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানুহৰ বাহিৰে গোটেই অসমত প্ৰচলিত নহয়েই। কিন্তু ইমান ধুনীয়া এটা জেগা এটা এনেকুৱা ভক্তি এই জেগাটোৰ বিষয়ে খুব কম মানুহে জানে। মই মিছা নকৰোঁ, মই আহনগুৰিতে ঘৰ, মৰিগাঁও ডিষ্ট্ৰিক্ট, মই চিনি নাপাওঁ। আজি সুধি আহি ওলাইছোঁ। সেইকাৰণে মানে যদি অকণমান মানুহক যদি জনাব পাৰোঁ ন কথাবোৰ, তেতিয়া মানুহবোৰ বেছি আগ্ৰহী হৈ আহে ন জনাবৰ কাৰণে। অকণমান উৎপত্তিৰ লগত জড়িত কথা অকণমান কিবা এটা কৈ দিলে আৰু ধন্যবাদ আৰু আপোনাক। মানে সেই মই অলপ আগতে মই কৈ আহিছিলোঁ মানে ডেকা লোৱা হয়। আগত মানে অগ্নি বুলি কোৱা বস্তুটো নাছিলে। মানে বাঁহতে ঘূৰিয়াই অগ্নিটো বাহিৰ কৰে। বন্তি জ্বলাব লাগে, কিবা কৰিব লাগে, এইবিলাক মানে সেই বাঁহতে ঘূৰিয়াই বন্তি জ্বলায়। তেতিয়া আমাৰ এই চিতাম বাবা ইয়াত মানে জংঘল আছিলে, বহুত বিভিন্ন ধৰণৰ বাঘ ভালুক চকাতি আছিলে। ভালুকটো নাই, বাঘ আছিলে, চকাতি আছিলে, তাৰ বাহিৰে হৰিণ পহু আছিলে, বিভিন্ন ধৰণৰ মৌ চৰাই আছিলে। সেইবিলাক মানে এতিয়া নাইকিয়া হৈ গ'ল। সেই বাবাজী যেতিয়া আহি পেলাই মানে জংঘলৰ মাজতে তাতে মানে বন্তি জ্বলাইছে। এতিয়া তাৰ লগত বহুত যাত্ৰী আহিছে, ভক্ত আহিছে, সাধু সন্তসকল আহিছে। গতিকে বাবাই আমাক দয়া নকৰিলে এই ভক্তসকলৰ উপায় নাই। কৈছে তোমালোকে একো চিন্তা নকৰিবা, মই দয়া কৰিমেই। গতিকে মই বাবা ওচৰত ইন টাইম আছোঁ। বাবাজন হ'ল লেংটা বাবা, তাৰ নিজৰ ইচ্ছামতে থাকে আৰু তাৰমানে কোনো একো নকৰে। একে অতীজতা সেই যেতিয়া নেকি বন্তি জ্বলাব লাগে বাবা বুলি সকলোৱে কয়। কোৱা তেতিয়া কি হ'ব, এতিয়া নাই জুই নাই, এতিয়া কি হ'ব? এতিয়া এই তাতে মানে চাই হেৰি খৰি মানে গটাই পেলাই কুটা যাব মানে মন্ত্ৰটো কৰি মানে তেতিয়া দিলে যে এনেকৈ হাত দিয়াৰ লগতে জুই জ্বলি গ'ল। কৈছে বাচা ভক্তসকল তোমালোকে একো চিন্তা নকৰিবা, এতিয়া তোমালোকৰ শলিতা গায়ে জ্বলোৱা। এই গায়ে প্ৰতি যোনে আহিছে সিয়ে জ্বলাইছে, বাবা চৰণত দিছে, সেৱা কৰিছে, পিছুৱাই আহিছে। যোনে আহিছে সিয়ে মানে বন্তি জ্বলাইছে, বাবা চৰণত দিছে। সেনেকৈ তাৰমানে আমাৰ মহেশ ধামখন আজিলৈ জীয়াই আছে এতিয়ালৈ শক্তি হৈ আছে। মহেশ ধাম মৰিগাঁৱৰ এখন গাঁৱৰ মাজত পাহাৰৰ একেবাৰে দাঁতিত থকা এটা মন্দিৰ। যদি মন্দিৰটোৰ বিষয়ে একো নজনাকৈ আহে ন, তেনেহ'লে বহুত বস্তু আপুনি নজনাকৈ, বহুত বস্তু নোচোৱাকৈ উভতি যাব লাগিব। তো যদি মহেশ ধাম কেতিয়াবা আহে তেনেহ'লে মহেশ ধামলৈ অহা মানুহ, মহেশ ধামৰ বিষয়ে জনা মানুহ কাৰোবাক সুধি ল'ব। কাৰণ ইয়াতে বহুত পাহাৰ বগাব লাগিব, বহুত পাহাৰ নামিব লাগিব, তেতিয়া আপুনি সকলোবোৰ দৰ্শন কৰিব লাগিব। আৰু য'ত বাবাই স্নান কৰিছিল ন, য'ত মহাদেৱে স্নান কৰাৰ জেগাটো আছে একেবাৰে সেই তলত। আৰু তাৰ কাৰণে সেই বহুত আগৰ পৰা পাহাৰ বগাই আহিব লাগিব, তেতিয়াহে গৈ বাবা স্নান কৰা জেগাটো তাত পাব। আৰু এইবোৰ বিষয়ে যদি নাজানাকৈ আহে তেনেহ'লে আপুনি এইবিলাক জেগা কেতিয়াও দৰ্শন কৰিব নোৱাৰে। আৰু অকল দুটা এটা জেগাতে চাই পেলাই আপুনি তাতে সীমিত থাকি পেলাই উভতি যাব লাগিব। আৰু ইয়াতোতো ভাগৰে লাগিছে বাৰু পাহাৰ বগাই। গতিকে যদি কেতিয়াবা মহেশ ধাম অহাৰ প্লেনিং ৰাখিছে, দেন মহেশ ধামৰ বিষয়ে আগতে জানি ল'ব। মহেশ ধামলৈ অহা কোনোবা এজন লগত লৈ আহিব, তেতিয়া সকলো বস্তু এক্সপ্ল'ৰ কৰিব পাৰিব।